দুপৰীয়া ভাত পানী খালোঁ আজি যাওঁগৈ কাইলৈ ঘৰত সকাম আছে এতিয়া ৰেডি হৈছোঁ 4টা বাজিলে মা যাব লগত আমাৰ লগত তাকে যাবলৈ কাপোৰ কানি পিন্ধি মেলি মই একদম বেগ চেগ লৈ আজৰি হৈ এতিয়া উঠি আছোঁ যাওঁ আৰু টপা লাগিছে ন অলপমান চুলিখিনি আহোঁতে গাড়ীতে আহিছিলোঁ এতিয়াতো গাড়ী অনা মানুহ নাই লাইন গাড়ী চাওঁগৈ গৈ পাই পেলাই সকাম ঘৰ আছে কাইলৈ সকাম আছে আমাৰ ঘৰত আজি পাপাৰ সকাম আছিলে মানে মোৰ শহুৰ দেউতাৰ শ্ৰাদ্ধ আছিলে পাপা আজিৰ পৰা প্ৰায় ঢুকুৱা 5-6 বছৰ বেছি হৈ গ'ল তাৰপাছতে আমি এনেকৈ আৰু মানে এপ্ৰিল মাহতে হয় সকাম তেতিয়াৰ পৰা আমি এনেকৈ সকাম কৰোঁ ঘৰলৈ যাওঁ আমি প্ৰতিবাৰে তাৰপিছতে এইবাৰ আমাৰ মিষ্টাৰ নাছিলে কিন্তু তেওঁ ট্ৰেইনিঙত আছিলে তাৰপিছত ৰাতিপুৱাই আহিলে ভকত তেওঁলোকক জলপান দৈ জলপান চিৰা আৰু এনেকৈ দিছিলোঁ মই আৰু মোৰ এয়া ভণ্টি ননদ তাই আমি এনেকৈ ৰাতিপুৱা ডাইনিঙতে আমি দিলোঁ চাহ দি পেলাই তেওঁলোককো আৰু জলপানো দিলোঁ তেনেকৈ ইয়াতে খোৱালোঁ বাকী মানুহ এজন দুজন কৰি আহি আছিলে আমাৰ চোতালতে অলপ সৰুকৈ ৰভা দিছিলে ৰভা দি পেলাই তেনেকৈ ইয়াতে পাতা হৈছিলে আৰু বাকী প্ৰথমতে দুজনমান দেউৰী আহিলে তেওঁলোকে প্ৰসাদ ধৰি আছে বাকী ভাত খুওৱা হ'ব ভোজ ভাতে ৰাখিছে নিৰামিষ ভাত পিঠা পঢ়াৰ কাৰণে নিৰামিষ ৰাখিলে আৰু বাকী পিছফালে বনোৱা কাম কৰি আছে দেউৰীয়ে এইফালে ভাতৰ ব্যৱস্থা কৰা হৈছে ভাত দালি মিক্স ভাজি আৰু এনেকৈ বিলাহী ধৰক কিবাকিবি এনেকৈ আছিলে পাপৰ চালাড আৰু লগতে আমি ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ যে সেইকাৰণে আমি দৈ জলপান খালোঁ এইফালে আমাৰ বৌ এইফালে মা এইফালে আমাক এয়া চিমৰণে আমাক দৈ দি আছে ৱেলকাম বেক টু মাই চেনেল দীপাঞ্জলি নাথৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আজি ৰাতিপুৱা বহুত বিজি আজি আছে আমাৰ পাপাৰ শ্ৰাদ্ধ সেইকাৰণে অলপমান কাম কৰি আছোঁ এতিয়া আপোনালোকক দেখাই আছোঁ মেকুৰীৰ লগত লাগি নাথাকিবা দেই আৰু এয়া চব যে গৰম বিলাহী টকো হৈ গ'ল ছোৱালী আমাৰ এইফালে এয়া বনাইছিলে ভণ্টি আমাৰ ভণ্টি কলা মাহৰ পিছা যে সেয়াও বনাইছিলে আৰু এইফালে লগতে বেহুৱা এইফালে মানুহ এটা এইফালে মায়ে চবেই মিলি কথা পাতি ভিতৰতে এইখিনি বনোৱা হৈছিলে আৰু ৰাইজ আহি আছে নাম গালে নাম গোৱাৰ পাছত মায়েও চাহ দিছে ভণ্টিও দিছে ময়ো দিছোঁ আৰু আমাৰ চিমনিও দিছে যোনে যেনেকৈ পাৰোঁ আৰু যিখিনি সময়ত যোনে ফ্ৰী থাকে আমি চাহ দিছোঁ ভকতক মানে আহি আছে এজন এজনকৈ আহি আছে সকলোকে মানে সেইটো কাৰণে গোটেই টাইমটো বিজি হৈ থাকিব লগা হৈছে আৰু বাকী সেইদিনা বতৰো ভালে আছিলে মায়েও বাকী যিখিনি সমাজৰ কাম থাকে সেইখিনি আমি দুজনী নাযাওঁ ইমান নাজানো সেইকাৰণে মায়েকে পঠাই দিওঁ বাকী যিখিনি আমি ৰাইজক আলোচনা কৰিব পাৰোঁ কৰিছোঁ আৰু বাকী এইফালে নাম গাই আছিলে নামৰ পাছতে প্ৰসাদ বিতৰণ হ'ব তাৰপাছতে ভোজ ভাত হ'ব ইফালে আলহী অতিথিখিনিও আহিছিলে আৰু ইফালে এইটো ভিডিঅ' ময়ো এতিয়া আজি এডিট কৰি থাকোঁতে পালোঁ এইটো ভিডিঅ' মোক ভাগিনটোৱে বনাই দিছিলে থেংক ইউ দেই মোৰ লিখিত ইমান ধুনীয়াকৈ বনাই দিছে ভিডিঅ'টো মই গোটেইসকলক চাহ দিম সেৱা কৰি দিব লাগে আমি চাহ দিলোঁ আৰু বাকী মই গুৱাহাটীত থাকোঁ কাৰণে কেতিয়াবা গ'লে গাঁৱৰ ৰাইজে কেনেকৈ সকাম চকাম হ'লে সকলোকে লগ পাওঁ তেওঁলোকে সোধে আৰু কেতিয়া আহিলা ভাল নে বেয়া কথাখিনি ময়ো তেওঁলোকক তেতিয়াহে লগ পাওঁ আৰু বাকী আমি গাঁৱলৈ ওলাই যাওঁ তেনেকৈ নহয় বাকী তেওঁলোকক চাহ তাহ দি ল'লোঁ তাৰপিছতে অকণ পাছতে আমাৰ প্ৰসাদ দিয়া ব্যৱস্থা কৰা হৈছে এইফালে গাঁৱৰ ৰাইজ প্ৰসাদ খাই আছে ইফালে লগে লগে ভাত খোৱাৰ ব্যৱস্থা হৈছে ভাতো বাঢ়ি দিয়া হৈছে আমি 2 নম্বৰ বেটছতে বহিছোঁ প্ৰথমতে গাঁৱৰ ৰাইজ ভকত যিমানখিনি মিতিৰৰ মানুহ আছিলে সিমানখিনি এইফালে এই দুটা ভাগিন আমাৰ চনা বহিছে বাকী সকলোখিনিয়ে ভাত খাইছে একে শেষত আমি ভাত খালোঁ মই মায়ে ভাইটিও আহিছিলে সিও কলেজৰ পৰা আহি পেলাই বাহিৰে মাক লৈ যাব আহিছিলে মাক দিনাই আহিছিলে আমাৰ লগত আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজিলৈ ইমানেই নেক্সট ব্লগত আকৌ লগ পাম বাই বাই